ৰাজু বৰদলৈৰ কুকীৰ্তি পোহৰলৈ আনিছিল একমাত্ৰ প্ৰাগ নিউজে। প্ৰাগ নিউজৰ বাতৰিৰ পাছতে এতিয়া প্ৰতিবাদত উত্তাল হৈ পৰিছে বিলাসীপাৰা। প্ৰতিবাদত উত্তাল বিলাসীপাৰা মহাবিদ্যালয়। অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ হাল্লাবোল। গো বেক ৰাজু বৰদলৈ। ছাত্ৰ ছাত্ৰীয়ে বহিষ্কাৰত দাবী তুলিলে অধ্যক্ষ। ৰাজনৈতিক ক্ষমতাৰে অভদ্ৰ নাচা অধ্যক্ষ ৰাজু বৰদলৈৰ কুকীৰ্তি পোহৰলৈ আনিছিল প্ৰাগ নিউজে। লম্পট ৰাজুৱে সহ অধ্যাপিকাক চলাই আহিছিল যৌন নিৰ্যাতন, কৰিছিল মানসিকভাৱে অত্যাচাৰো। এই বাতৰিৰ পাছতে ছাত্ৰ ছাত্ৰীৰ লগতে দল সংগঠনৰ সৰব হৈ উঠিছিল ৰাজু বৰদলৈৰ বিৰুদ্ধে। এতিয়া তৎপৰ হৈছে আৰক্ষীও। ধুবুৰী জিলা আৰক্ষী অধীক্ষকে ক'লে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব লম্পট অধ্যক্ষৰ বিৰুদ্ধে। গোচৰ এটা ৰুজু হৈছে। এইটো কলেজৰ প্ৰিন্সিপাল ৰাজু বৰদলৈৰ এগেইনষ্টত কমপ্লেইন আহিছে। সেইটো লৈ পেলাই এটা কেছ ৰেজিষ্টাৰ হৈছে অলৰেডি আমাৰ বিলাসীপাৰাৰ। তদন্ত হৈছে চলি আছে। ডেফিনেটলি এতিয়া আমি আমাৰ ছিনিয়ৰ অফিচাৰসকলে চাই দিম আৰু কেছটো ছুপাৰভাইজ কৰিব দিছোঁ। আৰু যি সাক্ষীবাদী ইভিডেন্সৰ বেচিছত যি হয় সেই হিচাপতে আমি একশ্যনটো ল'ম। লেহেমীয়া হৈছে বুলি মোলৈও কমপ্লেইন আহিছে, নোহোৱা নহয়। এইটো লৈ পেলাই তাকে মই আপোনাক ক'ব বিচাৰিছিলোঁ যে আমাৰ ছিনিয়ৰ অফিচাৰক মই অলৰেডি দায়িত্ব দিছোঁ। তেওঁলোকে চাব, কেছটো চালি জাৰি চাব। যদি কিবা কৰণীয় বাকী থাকি গ'ল তেতিয়াহ'লে সেইখিনি কৰিব আৰু ইমিডিয়েটলি যিমান পাৰে সোনকালে কেছটো একশ্যনটো লোৱা হ'ব। ইপিনে ছ'চিয়েল মিডিয়াতো ৰাজু বৰদলৈৰ বিৰুদ্ধে চলিছে সৰব চৰ্চা। ইমানতেই শেষ হোৱা নাই ৰাজু বৰদলৈৰ কলংকৃত অধ্যায়। অধ্যক্ষগৰাকীয়ে গঢ়িছে দুৰ্নীতিৰ পাহাৰ। প্ৰতিটো দুৰ্নীতিৰ দস্তাবেজ আছে আমাৰ লগত। অপেক্ষা কেৱল পৰৱৰ্তী প্ৰতিবেদনলৈ। গুৱাহাটীৰ পৰা ভাস্কৰজ্যোতি দাস ৰিপৰ্ট, প্ৰাগ নিউজ।